ঐ ঐ শুনিছ? বোলো কি হল হয়? আও ৰাম, মাত খা দিবলেহে পালো। একদম ফৰফৰটি কাৰেণ্ট অহা দি চাউটকে ওলালিহি যে। মই আপুনি মতাৰ কাৰণে অহা নাই, আপুনি নমতাহেঁতেনো আহিলোহেঁতেন। কেলে মাতিছিলে পটাপট কওক, মোৰ এফালে যাবলৈ দেৰি হৈ আছে। আও ৰাম, ৰখি কথাষা শুনিবলৈ টাইম নাই নেকি? ইমান কানিয়া কানিয়া লাগিছে। লাল চাহ এটোপা বনাবলৈ কবলেহে তোক চিঞৰিছিলো। টাইম নাই দেই, টাইম নাই এতিয়া। মোৰ গোটৰ মিটিং আছে, এই মিটিঙলৈ দেৰিয়ে হৈ আছে। ইমান যদি খাবলৈ মন গৈছে নিজে বনাই খাওক, মই গধূলিকেহে বনাই খুৱাম। আজিকালি মাইকী মখাকচোন কথাই কব নোৱাৰি। মিটিংখনহে ডাঙৰ তেহেঁতৰ। বাপৰে বাপ, যিটোহে গৰম মাৰিছে, বাহিৰত বেছি পৰ ঘূৰি ফুৰিব লাগিলে মই দেখিছো চেটেপে হৈ যাম। কৃষ্ণ কৃষ্ণ, ঘৰৰ ভিতৰত সোমাইহে অকমান ৰক্ষা পাইছো। পুতুকন, যাচোন যা, ঠাণ্ডা পানী এগিলাচ আনগে যা। একদম মানে গৰমত কণ্ঠ শুকাই আহিছে। মই নোৱাৰো দেই, নিজে লৈ খোৱাগে যোৱা, মোৰ দেৰি হৈ আছে। দেৰি হৈ আছে? তেজ খোৱা, কলে যাবলৈ ওলাইছ? কলে যাবলৈ ওলাইছো মানে ঘৰতেনো কিমান সোমাই থাকিম আৰু, অকমান খেলিবলৈ বুলি ওলাই যাওঁ। মূৰ্খ, এই গেলা গৰমতে থিৰ দুপৰীয়াখন ক'ত খেলগে হয়? ঘৰৰ মানুহ ঘৰত থাক, এতিয়া কলৈ যোৱা জুই নহয়। আমাৰ পাপাটোৱে সঁচাকে মানুহ মাৰিব দেই। এতিয়ানো থিৰ দুপৰীয়া হবলৈ বাকী আছে নে? 4টা বাজিব হ'ল। ফিল্ডত গৈ মই পাওঁগে মানে 5টা মানে বাজিবগে। এতিয়াই ঘৰৰ পৰা ওলাই গলেহে অকমান খেলিবগে পাৰিম, নহলে যোৱা আৰু অহাহে হব আৰু। খেলিবলৈ যোৱাটো পুৰা মনত থাকে। ৰাতিপুৱা শুই উঠি কিতাপ পঢ়া, আকৌ গধূলি কিতাপ পঢ়া কথাকেইটা যদি মনত থাকিলেহেঁতেন কবই নালাগিছিলে তেতিয়া। পাপাটো যে নহয়, অকল মানে তুমি সেই কিতাপকে থাকিবা আৰু। অকল কিতাপ পত্ৰ পঢ়িয়ে মানুহ ডাঙৰ নহয়। সমানে খোৱা বোৱা খেলা ধূলা গোটেইখিনি কৰিব লাগিব, তেতিয়াহে হব, নহলে ক'ত হবনো? হ'ব, মোক জ্ঞান দিব নালাগে। যা, বেগে ঠাণ্ডা পানী এগিলাচ আনগে। মই নোৱাৰো দেই, কলোৱেচোন তোমাক খেলিবলৈ যাবলৈ দেৰি হৈ আছে বুলি। তুমি নিজে লৈ খোৱাগে যোৱা না। একদম মানে আমাৰ পাপাটোৰ পৰা শান্তি নাই আৰু দেই। ল'ৰাটো দিনক দিনে বৰ সাংঘাতিক হৈ গৈছেচোন। পানী এগিলাচ আনিবলৈ কলো, কথাটো কোনো গুৰুত্বই নিদিলে যে। আহক আজি গধূলিকে ভালকে এবজন দিব লাগিব। এতিয়াহে মনত পৰিছে। আজি দুপৰীয়া মোৰ ভাত খাবলে নহলেই নহয়। এনেকে হলেচোন মোৰ পেটডাল নাইকিয়া হৈ থাকিব। যাওঁ পইতা ভাতকে একাহি দবাই লওঁগে। ভেবেলা, মুনুকণহেঁত ইমান দেৰি হল অহাই নাই যে, নাহিব নেকি এইকেইটা? জানো পাই, এইকেইটা কবালৈ যাম বুলি কৈ বৰ লেট কৰে এহেঁতি। এইটো কাৰণে মোৰ বৃহৎ খং উঠে। ভেবেলা, সিহঁতে আহি থাকিব, আমি দুটা যাওঁগে নহলে বল। গলেগেও জানো অলপখন কাহিনী হব? পুতুকণৰ মুখ যিখনহে, আজি খেলা নহব, তাৰ লগত সেই তৰ্ক কৰাহে হব। আজিৰ পৰা কবালৈ গলে এহেঁতৰ লগত একেলগে যাওঁ বুলি নকওঁ দেই, তয়ে মই গুচি যাম, ওলাবি। ইমান দেৰি কৰে নেকি মানুহে? কবালৈ গলে মানে অকমান সোনকালে ঘৰৰ পৰা ওলাই আহিব লাগে, তেতিয়াহে সময়মতে পামগে। এতিয়ালৈকে মানুহকেইটা আহি ওলোৱাহিয়ে নাই। ফিল্ড গৈ পাওঁতে 6টা বাজিলৈকে খেলি দিয়া আৰু। সেইকেইটা দেখিছ নাই? নাম লওঁতে চৈতান আহি হাজিৰ হৈ গৈছে। মনে মনে থাক, জাহা তাহা কথা নকবি। আহি পানী শুনিবহি লাগিলে ডাঙৰ কথা হব। মুনুকণ, ভেবেলাই কণপিতৰে কেতিয়াবা পৰা আহি ৰৈ আছেহি নেকি ঠিকনা নাই দেই। দেখা তেনেকুৱা যেনে লাগিছে। তইও এটা কবালৈ গলে মানে ঘৰৰ পৰা ওলাওঁতে যিহে দেৰি কৰ। মই দেৰি কৰো বুলি কৰো নেকি কিবা? আমাৰ পাপাটোৰ কথা নেজান তই? কৰবালৈ যাবলৈ ওলালে অংক শাস্ত্ৰখন নপঢ়োৱাকে ওলাবলৈকে নিদিয়েচোন। হ'ব, মনে মনে থাক এতিয়া। একেটা ৰেকৰ্ডিঙকে শুনি আমনি লাগিছেগে আৰু। কণপিত, ভেবেলা, তহঁতি কেতিয়াবাই আহি পালিহি নেকি? কেইটা বজাত যোৱা কথা আছিলে, পাহৰিয়ে থাকিলি নেকি? মইতো এঘণ্টামান ৰখিছো আমি ইয়াতে। এতিয়া ফিল্ড গৈ পাবি কেতিয়া, খেলিবি কেতিয়া? গৈ পাবিহে, আহিবই হব। তেনেও দেৰি হল। আজি কাম এটা কৰো নহলে বল। কি কাম? নদীৰ পাৰলৈ যাওঁ বল, ঔচিঙা ধৰোগে। কথাটো বেয়া নহয় কিন্তু, বহুত দিন হল আকৌ ন ঔচিঙা ধৰিবলৈ নোযোৱা। খেলিবলৈ যোৱা কথাহে আছিলে, তোৰ মাথাটো পটককে ঘূৰি গল যে কি হল আকৌ? আৰু ঔচিঙা ধৰিবলৈ যাওঁৱে যেনিবা, একো সা সুবিধা কৰি অনাই নাইচোন। পানী কিহত আনিবি হা? পানী আনিবলৈ টেনচন লয় নেকি? বাটত গৈ থাকোতে পলথিন পাম নহয়, পলথিন দুটামান লৈ যাম আকৌ। পলথিনত পানী ভৰাই আনিলেও হৈ যাব। হ'ব। আমি এবাৰ আগতে সেই পলথিনত পানী আনি ধৰিছিলো যে, মনত নাই মুনুকণৰ? হয়তো, মই পাহৰিয়ে থাকিছিলো নোকে। তেতিয়াহলে যাওঁ বল, ইয়াত ৰখি থাকিলে দেৰিহে হব, সোনকালে যাওঁ আকৌ। বল। স্কুল খুলিলেই নহয়, তহঁতি কাহানি পাই স্কুললৈ যাবি ন? ৰচোন, স্কুল খুলিছেহে, যাম আৰু লাহে দিহে। তো কিনো পুতুকণডালে হোৱা টাইমত খোৱা কথা কৈ থাকে জানো? এতিয়া ঔচিঙা ধৰিবলৈ গৈছো, ঔচিঙা ধৰা কথা পাত, কিহৰ আকৌ স্কুলৰ কথা? পটককে মনত পৰিলে ওলাই গ'ল আৰু, নুলিয়াও আৰু স্কুলৰ কথা। মুনুকণ,
ঐ তহঁতৰ ঘৰত ঔচিঙা নাখায় নহয়, তোৰ ভাগৰ ঔচিঙাখিনি মোকে দিবি নহ'লে। হেই আমাৰ ঘৰতহে নাখায়, মই খাওঁ নহয় কিবা। তো তইনো অকলে কিমান খাবি, বেছি হোৱাখিনি মোকে দি দিবি, সেইটোহে কৈছোঁ। এইডালো ভেবেলাডালো মানে আহক বাৰিষা কাটক পাত বোলে ৰৈ যাবিয়নি খাই যা ভাত। ঔচিঙা ধৰিবলৈ পোৱাই নাই, কিমান পাওঁ কিমান নাপাওঁ তাৰ কোনো ঠান ঠিকে হোৱা নাই। সি আকৌ মুনুকণৰ ভাগৰ ঔচিঙা খুজিলেই। মনত পৰোঁতে কথাটো কৈ থৈছোঁ আৰু পিছত পাহৰিও যাব পাৰিছোঁ ন। ভেবেলা চিধা ফাওঁ সেইপিনে ফুনাই দিলি যে, ৰাস্তাইদি নাযাওঁ নি? ৰাস্তাই কিমান পাক মাৰি থাকিবি, শ্বৰ্ট কাটিং মাৰি দিওঁ। চাবি দেই, সাৱধান আকৌ। এইপিনে সেই ভেবেলা বোৱা খেতিৰ ওপৰেদি যোৱা কেনেবাকে দেখিব লাগিলে দাহ লৈ খেদিব আমাক। অকৰাহে বুঢ়াই আঁতৰৰ পৰা দেখি নাপায় নহয়, ওচৰৰ পৰাহে দেখি পায়। আমি হাউতকে পাৰ হৈ গুচি যাম, বুঢ়াই পাত্তাই নাপাব। ভেবেলা তই কৈছ কাৰণে গৈছো আকৌ। খেদিব লাগিলে চাবি দেই, বচাব লাগিব কিন্তু। মুনুকণ জেগাডোখৰ দেখিবলৈ ইমান ধুনীয়া লাগে ন। তো কি ধুনীয়া লাগে দেখিছ নাই, চব পিনে ফুল গছেই ফুল গছ। আগতে সেই শ্ৰীকৃষ্ণ ভগৱানে গৰু চৰোৱা গকুল বৃন্দাবনৰ নিচিনা নালাগে নে? কণপিতৰে মানুহ মাৰিব দেই। তই আকৌ সেই বৃন্দাবনখন কেতিয়া দেখিলিগে? কি কেতিয়া দেখিলিগে? ভাওনাত দেখা নাই? ভাওনাত সেইখন বৃন্দাবন কিবা মানুহে বনোৱাহে। একে কথা দে, বৃন্দাবন বৃন্দাবনে আৰু। কণপিতো কেতিয়াবা জমনি জমনি কথা কৈ দিয়ে আকৌ দেই। কণপিতো পুতুকণ ভেবেলা তহঁতি দেখিছ নাই বাৰু নে অকল মইহে দেখিছো? কি দেখা কথা কৈছ? তো কথা নাই বতৰা নাই, কি দেখা কথা সুধিলি বা তই? দেখিছো এতিয়া ময়ো দেখিছো। দেখিছ ন ভেবেলা? দেখিলো এতিয়া ময়ো দেখিলো। এইটো শহা পোৱালিচোন। এইটো আমাৰ পিনেকে আহি আছে যে। কণপিতো ধৰোগে ব'ল। মই নধৰো দেই, মোৰ ভয় লাগে। শহা পোৱালিয়ে কামুৰিব লাগিলে বোলে মেঘে নগজালৈকে নেৰে। পূৰ্বক কোনে ক'লে তোক? ভেবেলা পুতুকণ ব'ল আমি তিনিটাই ধৰোগে শহা পোৱালিটো। এই ভয় পান্দুৱাডালৰ লগত নহ'ব। নাই ময়ো নধৰো দেই। এইবিলাক বস্তু ধৰিলে হেনো পাপে চুৱে। এনে মহা পণ্ডিতডাল সি, এইবিলাক বস্তু ধৰিলে পাপে চুৱে। মাৰিবহে নালাগে, মাৰিলেহে পাপে চুৱে। ধৰিলে একো নহয় নহয় কিবা, আমি পুহিবলেহে নিম, ব'ল ধৰোগে। নাই মই নধৰো দেই। পুহিবলে ধৰা আৰু মৰা একেটাই কথা। বনৰীয়া বস্তু যেতিয়া বনে বনে ঘূৰি ফুৰিবলৈ দে, তাক নি তই সজাত বন্দী কৰি থব নালাগে। তই জোখতকে অলপ কথা বেছিয়ে কওঁ। পুতুকণ ব'ল ধৰোগে। দেখিছ নাই আমাৰ পিনেকে কি ধুনীয়াকে শহা পোৱালিটো আহি আছে? মুনুকণ শহা পোৱালিটো আমাৰ পিনে আহি থকা কাৰণে মোৰ কিন্তু সন্দেহ হৈ গৈছে দেই। কি সন্দেহ হ'ল আকৌ তোৰ? আগতে সেই আমাৰ ককাহঁতক কোৱা শুনো, হাবিত থকা বস্তু হেনো মানুহৰ ওচৰলৈ এনেই নাহে। এই শহা পোৱালিটো হাবিত থকা বস্তু নহয় জানো? এনেই নাহে যদি কেলে আহে তেতিয়া? সি ভয় খাব লাগিব, তাক কোনোবাই খেদিব লাগিব। প্ৰাণ বচাবলেহে হেনো সেইবিলাক বস্তু মানুহৰ ওচৰলৈ আহে। কথাটো নোহোৱা নহয় দেই পুতুকণ, একদম ঠিক কথা এটা কৈছ কিন্তু তই। ইয়াক কেনেবাকে বাঘে চাগে খেদা নাইতো। বাঘ? এইটো এনে আমংগলীয়া কথাবোৰ কৈ নাথাকিবিচোন। দেখিছ নাই কি ধুনীয়াকে আমাৰ ওচৰত আহি ৰৈ দিছেহি, ধৰিলেই হ'ল আৰু। মুনুকণ আমংগলীয়া কথা নহয়। হাবিত থকা বস্তুটো নহ'লে মানুহৰ ওচৰলৈ এনেই আহিব নেকি? কেনেবাকে যদি ইয়াক সঁচাকে বাঘে খেদি আনিছে, বাঘে আমাক দেখিব লাগিলে ইয়াক খাব চাই আমাক গোটেই চাৰিটাকে গোটাই গিলিব। পুতুকণ মুনুকণ ইয়াক ধৰা চিন্তা কথা বাদ দে। নদীৰ পাৰলৈ নেযাওঁ বুজিছনে? ব'ল ঘৰৰ মানুহ ঘৰলৈকে যাওঁগে। কেনেবাকে সঁচাকে বাঘে যদি আমাক গোটেই চাৰিটাকে খাবলে হয়, আমাৰ গীতা কি হ'ল ঘৰৰ মানুহো গমেই নাপাব, আমি খেলিবলৈ অহা মানুহে। আমংগলীয়াটো মনে মনে থাকো, মনে মনে থাক। তহঁতি নধৰ যদি নাই, মই অকলে হ'লেও ধৰিম। মোৰো হ'লে ধৰিবলৈ বৰ এটা মন নাই দেই। কেনেবাকে যদি ইয়াক সঁচাকে বাঘে খেদি আনিছে, আমাক যদি খাই পেলাবলৈ হয়, কি হ'ব বাৰু কচোন? আমাৰ পাপাই অলপ কান্দিবনে? নাই ময়ো নধৰো দেই। তোৰ ধৰিবলৈ মন গৈছে যদি ধৰ। সঁচাকে তহঁতি গীতা পুঠি মাছৰ পিত লৈহে জীয়াই আছ যেন পাওঁ। মই অকলে কেনেকে ধৰিম এতিয়া চাবি নেকি? ভেবেলা পুতুকণ এইটো সঁচাকে ধৰিবলৈ গৈছে। মুনুকণ জহনি যোৱা, নেযাবি ঘূৰিয়া। মুনুকণ সঁচাকে নধৰিবি নেযাবি। কেনেবাকে যদি তাক বাঘে খেদি আনিছে, তোৰ লগতে আমাৰ কেইটাকো চুবাব, গম পাইছ নাই তই? এইটো ধৰিবগে হপাই এতিয়া। পুতুকণ কণপিতো তহঁতি থাক যদি থাক, মই হ'লে এইখিনিৰ পৰা আঁতৰি দিওঁ দেই। আমৰণে মৰিবলৈ নাই দেই মই বাঘৰ মুখত। পুতুকণ তই ৰখনে কি হয়? ভেবেলা পলালে, ময়ো হ'লে ইয়াত ৰখিবলৈ নাই দেই। কণপিতো তয়ো পলালি নেকি? ৰ ময়ো আমৰণে বাঘৰ মুখত মৰিবলৈ নাই দেই। ময়ো যাওঁ। বাপৰে বাপ, ইমান মৰম লগা শহা পোৱালিটো। পুতুকণ চা, এই জহনি মৰা তেজ খোৱাকেইটা এটাও নাই যে। বাঘে খাই বুলি গোটেইকেইটা ভয়ত পলালে হপাইচোন। এইকেইটা মামুলি ভয় পাদুৰা নহয় দেই। কেনেকুৱা মজা লাগিছে শহা পোৱালিটো। ইয়াক নি এতিয়া মই পুহিব লাগিব। ইয়াক মই এতিয়া ঘৰলৈ লৈ গ'লে মায়ে ইয়াক দেখি পালে বেয়া মৰম কৰিব আকৌ। গাজৰ চাজৰ পুৰা খুৱাব। শহা পোৱালি আজিৰ পৰা তই মোৰ লগত থাকিবি দেই।
ঐ যাওঁ সোনকালে গৈ গেলাই ককাৰ ওচৰলৈ গৈ এই শহা পোৱালিটো থ'বলৈ সজা এটা বনাবলৈ অৰ্ডাৰ দিওঁগৈ ৰ পুতুকণ হেঁতি এতিয়া মোক শহা পোৱালিটো ধোৱাত সহায় কৰি দিয়া নাইতো ৰ না যেতিয়া শহা পোৱালিটো মই ঘৰলৈ নি ইয়াৰ লগত খেলি থাকিম তেতিয়া সিহঁতে খেলিবলৈ আহিলে দিম মজাটো এই কণ পিতৰডাল বেছি ভয়াতি ইয়াকতো চুবলৈও নিদিওঁ চুবলৈ কি তাক মই চাবলৈও নিদিওঁ